নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আজিৰ নতুন এটা ভিডিঅ' আৰু যদি কোনোবাই আহিছে মোৰ দুখীয়া চেনেলটোক সাবস্ক্ৰাইব কৰি ধনী কৰাই দিয়ক আৰু আজি আমাৰ চেলেঞ্জটো হৈছে মানে খাবলগীয়াটো চিকেন ললিপপ ইয়াত 10 পিস আছে ইয়াতো 10 পিস আছে আৰু এইটো চাটনি হয় এটা চাটনি নেকি এই যা জ্বলা আছে চাবি ঠিক আছে খাম মুখৰ পৰা পানী ওলাইছে খাবলৈ মানে একদম তৰপি আছে লগতে এটা ষ্টিং পাৱাৰ লৈছো আৰু এই আজি আমাৰ চ্যালেঞ্জ ভিডিঅ'টোত হেকলৈ চাই থাকিব কেলেকি জুনে হাৰিব তাৰ পানিশমেন্ট হৈছে ক'ত গ'ল এই ইয়া দেখে এইটো তিতা কেৰেলা ইয়া মই ডাঙৰ এটা আনিব ক'লো ইমান পিটলু আনিছে দেখিছ কেনেকুৱা অলপ ডাঙৰ চাই নিলে ভাল লাগিলেহেঁতেন হৈ কিনে বন্ধুসকল যিকিনো জুনে হাৰিব এইটোৱে খাব পাব এনেকাই কেঁচা কেঁচাকে হাতটো ধুই ল'লো আগতীয়াকৈ আপোনালোকে নাভাবিব যে হাতটো ধোৱা নাই হাতটো ধুলো আছোন আৰম্ভ কৰি আৰু ৰেডি ৰেডি 3 আকৌ 1 3 মজা আছে মজা লাগিছে খাই মজা তো হাড়িবিলাক হাড়িবিলাক জমা কৰি দে তলত tamam lupa saja লাইলে খানা ক'ত যাবি তিতা কেৰেলা খাব মন নাই মোৰ আজি সেই দেখিব নেকি ৰজতে বাপৰে ইমানে জ্বলা জ্বলা লাগিছে নাই তোৰ লাগিছে ল'লে আৰু মজা কি মজা আহি আছে খাই টাকলাটো যে খাই নহয় একদম ঠিকছে এনেকৈ দবা কোনটো টাকলা নাই আৰু 3 পিছে আছে অকল না মই যাম আৰু মোৰ 4 পিছ আছে 1 পিছ মোক বেছি দিছ লাইন গুচি গ'ল দেই নিজেকে আজি কেৰেলা মই খাব পাম মোৰ এইসব খোৱা এক্সপিৰিয়েঞ্চ আছে ৰজত গোটেই না কোনো খোৱাত আগৰ ৰজত নাই আৰু এতিয়া ডাঙৰ ডাঙৰ 3টা লেগ পিচ আছে ইয়াৰ এটাই আছে কম হৈ গ'ল মই নোৱাৰে আৰু মই কেৰেলা খাব লাগিব তই কেনেকুৱা খাই আছ ফাৰ্ষ্ট টাইম মোক আজি খোৱাত জিকিছে সঁচাকে জল চিপছতে হাৰাইছিলোঁ এইবাৰ জলচিপ হাৰাইছিলি ন জলচিপ পেটত নোমাই আৰু খাবলৈ বহুত টেষ্টি আছে সঁচাকে আগতে এবাৰ খাই পাইছিলোঁ আজি বহুত বছৰ মূৰত খাইছোঁ কি মজা লাগিছে মই বহুত দিন পিছত খালোঁ কি এইটো প্ৰথম কৰ এইটো কি এইটো হককে সোমাই দিলে প্ৰথম কৰ তেতিয়াই মই কেৰেলা খাম দে খাই দিছোঁ ৰ এইটো ঘৰলৈ যাম আৰু খাই দিওঁ আৰু এইটো লাষ্ট পিচটোনো কি থবা আৰু এয়া লগ আপোনালোকৰ কাৰণে
নাই মিছা কথা নকওঁ মই এইটো ফাৰ্ষ্ট খালোঁ যেন এইকাৰণে এনেকুৱা হ'ল নেকি কি হ'ল তিতা কেৰেলা খাব পাব মই ঘৰৰ পৰা ভাবি আহিছিলোঁ তিতা কেৰেলাটো দেখোঁতে একদম একদম মানে ইৰিটেটিং আৰু খাম আকৌ হাৰ্ডি বাচি আছে মোৰ 3টা থাকিলে 1 2 3টা লেগ পিচ থাকিলে এতিয়া কি কৰোঁ খাব কেৰেলা খাব লাগিব নেকি খাবই লাগিব আৰে মই ইমান আগতে পানী যোগাৰ কৰি লওঁ কেৰেলাটো ধুই দিলোঁ চফাকৈ কোনে যোনে আনিব ইয়ে কেৰেলা খাব বুলি মই কৈছিলোঁ কিন্তু মই খাবলগীয়া হৈছে এতিয়া চব খাব লাগিব নে আধা খাব লাগিব যিমানটো পাৰোঁ খা গিলি দিনে পেলাম তোৰ ইচ্ছা কেৰেলাটো কেঁচাকে খালে ভাল নে বেয়া মই নাজানো ভাল ভাল স্কিনৰ কাৰণে ভাল হয় নি কেঁচাই খাম নহয় মোৰ চাই একেবাৰে ইৰিটেটিং লাগি গৈছে প্ৰথমবাৰ কেঁচাকে কেৰেলা খাইছোঁ কৈ আছে তিতা কেৰেলা খাব পাব মই ঘৰৰ পৰাই গম পাইছিলোঁ আৰু তিতা কেৰেলাটো চাই কেনেকৈ লাগিছে মোকতো তিতা গোটেই মুখৰ পৰা ইয়ালৈ একদম তিতা তিতা লাগি গ'ল ঝিনঝিনাই গ'ল দেই গাটো ষ্টিংটো অলপ আছিলে থৈ দিলোঁ মানে ইয়ে খাই আছে এতিয়া বেছি কিবাকে পানিছমেণ্টটো দিয়া নাই আৰু বেয়াই লাগে ন যিমান গ'লে বন্ধ কৰোঁ কোনে কেঁচাকে কেৰেলা খাই পাইছে ইয়ে গম পাব কেনেকুৱা লাগে আৰু বন্ধ কৰক আজিৰ ভিডিঅ'টো যদি কিবা এটা চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব এইটোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনখনো দবাই দিয়ক মানে এইবোৰ কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগ পাম নতুন এটা ভিডিঅ' লৈ ন বাই বাই